গুড মৰ্ণিং ফ্ৰম গুৱাহাটী। তো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছে। পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে চাই আছে UK প্ৰিন্স 58ৰ পূৰা ধামাকা হ'বলগীয়া ভিডিঅ'টো। আৰু আজি মই পূৰা ব্লগ ফালি দিব লৈছোঁ। তো গুৱাহাটী আহি পালোঁ আৰু ৰাতিপুৱা 5টা বজাত এতিয়া গা পা ধুই ওলাই গৈছোঁ আৰু ফুৰিবৰ কাৰণে। ৰেষ্ট ল'ব পোৱাই নাই, একদম ভাগৰ লাগি গৈছে। হ'লেও আৰু ব্লগ দিবই লাগে নহয়, হয় নাই? তো ক'ত গৈছোঁ, কেলৈ গৈ আছোঁ আপোনালোকক এতিয়া নকওঁ, ছাৰপ্ৰাইজ দিম তো ব্লগটো চাই থাকক, নিশ্চয় গম পাব ক'ত গৈছোঁ। তো অকণমান স্কিপ নকৰাকৈ শেষলৈ চাব ভিডিঅ' পূৰা মাষ্ট হ'বলৈ গৈ আছে। আজি ভিডিঅ' জুই হ'ব গাইছ। চ' গাইছ, এতিয়া ৰুমৰ পৰা ওলাই আহিলোঁ আৰু ৰুমৰ পৰা ওলাই আহি এতিয়া ৰাস্তাত আছোঁ। অ'লা বুক কৰিছোঁ। তো অ'লা আহি আছে এতিয়া। তো অ'লা আহিলে আমি যাম আৰু দেখাইছোঁ। তো চাই থাকক গাইছ। চ' গাইজ, য'ত আমি আহিব লৈছিলোঁ তেতিয়া আহি পালোঁ ফাইনেলি। তো ক'ত আহিছোঁ আপোনালোকক কৈ দিছোঁ শুনক। যিটো নেকি এতিয়া আৰু অসমৰ বিখ্যাত বুলিয়ে ক'ব লাগে। আৰু অসমৰ বিখ্যাত এটা মন্দিৰ আৰু বহুত পুৰণা মন্দিৰ গুৱাহাটীত আছে। তো কামাখ্যা মন্দিৰ আহিছোঁ গাইজ। কামাখ্যা মন্দিৰ চাব আহিছোঁ। বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলোঁ। তো ফাইনেলি আজি আহি পালোঁ চাবৰ কাৰণে। তো ইয়াৰ পৰা এতিয়া গাড়ীৰ পৰা নামিলোঁ এতিয়া ৰুমৰ পৰা আহি। তো ইয়াৰ পৰা এতিয়া আৰু এটা গাড়ী ধৰিব লাগিব, যিহেতু নেকি আৰু বহুত দূৰ যাব লাগে। পাহাৰ আছে, পাহাৰৰ ওপৰত উঠিব লাগিব। তো চাই থাকক, গৈ আছোঁ গাইছ। তো গাইছ, সৰু গাড়ী এটা ধৰিলোঁ। এতিয়া সৰু গাড়ী এটা লৈ গৈ আছোঁ, যিহেতু নেকি পাহাৰটোৰ ওপৰত আছে মন্দিৰটো। বহুত ওপৰত যাব লাগে। তো গৈ আছোঁ মন্দিৰটো। তো চাই থাকক গাইছ, বহুত টাৰ্ণিং আছে আৰু বহুত ওখ ওখ গৰা আছে। তো গৈ আছোঁ ওপৰত। তো চাই থাকক গাইছ। চ' ফাইনেলি গাইছ, এতিয়া মই মন্দিৰ আহি পালোঁ। আৰু ইমান ভাল লাগিছে আৰু ভিতৰত গৈ দেখাইছোঁ। চ' গাইছ, এতিয়া দোকান সোমাইছোঁ আমি চবেই। তো কিবা কিবি লৈ আছোঁ মন্দিৰৰ বস্তু, পূজাৰ বস্তু লৈ আছোঁ কিবা কিবি দিবৰ কাৰণে। তো মন্দিৰত গৈ দেখাইছোঁ ধূপ চুপ জ্বলাই মেলি, আৰু চাই থাকক আৰু। চ' ফাইনেলি গাইছ, এতিয়া মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ আৰু ধূপ চাকি জ্বলাই মেলি আপোনালোকক দেখাইছোঁ ভালকৈ গোটেইফালে। তো চাই থাকক ভিডিঅ'টো। নমস্কাৰ, ৱেলকাম টু কামাখ্যা মন্দিৰ। সদায় মোবাইল বা ভিডিঅ'ত দেখি থকা মন্দিৰটো আজি ওচৰৰ পৰা দেখিব পাইছোঁ। কিমান ভাল লাগিছে গাইছ। আৰু বহুত ভাল লাগিছে আৰু বহুত মানুহ আহিছে ইয়াত। আৰু দেখাইছোঁ গোটেইফালে ফুৰি মেলি। তো চাই থাকক গাইছ। চ' গাইছ, এই মন্দিৰটো বহুত পুৰণা মন্দিৰ হয়। অসমৰ ৰাষ্ট্ৰীয় মন্দিৰ বুলি ক'লেও একো বেয়া নাই। যেতিয়া নেকি আহাৰ মাহত অম্বুবাচী মেলা লাগে, ভাৰতৰ সকলো ঠাইৰ মানুহ আহি ইয়াত মা কামাখ্যা মন্দিৰত দৰ্শন কৰিব আহে। তো বহুত মানুহ হয় আৰু ভৰি দিবই নোৱাৰি এনেকুৱা মানুহ হয়। আপোনালোকেতো টিভিত চাই থাকে, নিশ্চয় গম পায়, হয় নাই গাইছ? চ' গাইছ, মই ইমান বিশেষকৈ নাজানো মন্দিৰটোৰ বিষয়ে। মই প্ৰথমবাৰ আহিছোঁ, আৰু হ'লেও যিমানখিনি জানো কৈ দিছোঁ আৰু যিমানখিনি পাৰিম দেখাই আছোঁ। চাই থাকক গাইছ। এতিয়া টাইম হৈছে প্ৰায় 9টামান। হ'লেও চাওক না গাইছ, শৰাই দিবৰ কাৰণে ইমান মানুহ লাইন পাতিছে। আৰু ইমান মানুহ হয় বহুত দূৰৰ পৰা মানুহ আহে, আৰু বহুত মানুহ হয় ইয়াত। তো এতিয়া চাই থওঁ এবাৰ মই চিনেমেটিক শ্বটত গোটেইফালে দেখাই দিছোঁ।
চাই থাকক গাইছ। ইমান মই মানে আইডিয়াও নাই আৰু বিশেষকৈ নাজানো, একো ক'বলগীয়া একো নাই। তো গোটেই চ' গাইছ ইয়াত আহিলোঁ আৰু ফুৰিলোঁ মেলিলোঁ আৰু লগতে আপোনালোককো দেখালোঁ যিমানখিনি মই চালোঁ। তো মানে আহি মানে ইয়াত বহুত ভাল লাগিলে। ইয়াত মন্দিৰটোত আহি মানে কিবা এটা ফ্ৰেছ লাগি গ'ল আৰু মানে মনটো। তো বহুত দিনৰ পৰা মই মানে আহি ভাবি আছিলোঁ। তো আজি ফাইনেলি আহি পালোঁ আৰু বহুত ভাল লাগিলে, চালোঁ আৰু যিমানখিনি দেখাবলগীয়া আছিলে দেখালোঁ। তো আমিও মানে বেছি দেৰি নকৰোঁ, ইয়াত মানে ওলাই থাকোঁ আৰু যিহেতু আমাৰ আৰু এটা জেগাত যোৱা প্লেনিং আছে। তো সেইটো কাৰণে আমি ওলাই থাকোঁ ইয়াৰ পৰা, বেছি দেৰি নকৰোঁ। আৰু তো ৰুমত গৈ লগ পাইছোঁ আৰু ইফালে মিঠাই চিঠাই লৈ ল'লোঁ ঘৰত লৈ দিবৰ কাৰণে। তো চাই থাকোঁ আৰু। চ' গাইছ এতিয়া আমি কামাখ্যা মন্দিৰৰ পৰা আহি গ'লোঁ ৰুম। এতিয়া ৰুমত আহি মানে অলপ ৰেষ্ট লৈ লওঁ আৰু ৰেষ্ট লৈ মানে যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই আৰু হোটেলত গৈ কিবা এটা খাই লওঁ আৰু কিবা এটা খাই মেলি অলপ ৰেষ্ট লৈ মানে আৰু মানে বেলেগ এটা জেগাত যাম। তো ক'ত যাম নেক্সট ব্লগত গম পাব। তো ভিডিঅ'টো আজি বেছি দীঘল নকৰোঁ, ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যিহেতু ইমান কষ্ট কৰি বনাইছোঁ আপোনালোকেতো গম পাইছেই। আৰু যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটো অলপ শ্বেয়াৰ কৰি দিব আপোনালোকৰ লগৰবিলাকৰ মাজত। তো ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। তো ভাল লাগিলে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিবই আৰু তো নেক্সট ব্লগত লগ পাম। তো ইমানতে আজি সামৰণি মাৰিছোঁ।